নমস্কাৰ বন্ধুসকল মই প্ৰিয়ংকাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে কেইখনমান সিঙ্গল মেখেলাৰ ডিজাইন লৈ আনিছো আৰু লগতে মেখেলা কেইখনৰ চানেকি বিলাকো লৈ আনিছো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব মই আগৰটো ভিডিঅ'ত আপোনালোকক কৈছিলো যে মই নেক্সট মই ডবুৱা কেনেকৈ বাছে তাৰে এটা ভিডিঅ' লৈ আনিম বুলি কিন্তু অলপ অসুবিধাৰ বাবে হেইটো মোৰ ভিডিঅ' কৰা হোৱা নাই হেইটো ভিডিঅ' দিওতে অলপ পলম হ'ব তেন্তে বলক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো এইখন হল প্ৰথম মেখেলাখন এই মেখেলাখন পদ্মিনী উলৰ হয় ৰেড কালাৰ এই মেখেলাখনৰ নিচিনা অলপ একে এখন মেখেলা মই আগৰটো ভিডিঅ'ত দিছিলো তাত এই ফুলবিলাকৰ চানেকিবিলাক দিয়া আছে সেই কাৰণে মই এইটো ভিডিঅ'ত আকৌ সেই চানেকিবিলাক দিয়া নাই বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব আৰু কমেন্টত জনাব যে ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে তেন্তে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট মেখেলাখন হল এইখন কফি কালাৰ হয় মেখেলাখন আগৰ ভিডিঅ'ত মই এই মেখেলাখন দিছো বুটাটো দিছো কিন্তু ঘাইটো দিয়া নাছিলো সেইভাবে আজি ঘাইটো দি দিছো ইয়াত মেখেলাখন ফটো মৰা আছিল বাবে এনেকৈ দি দিলো এটো হল ঘাইটো আৰু এইটো হল বুটাটো নেক্সট মেখেলাখন হল এইখন প্ৰথমৰ মেখেলাখন আৰু এই মেখেলাখন একে হয় মানে মেখেলাখনৰ কালাৰটো কিন্তু ফুলবিলাকো একে হয় কিন্তু ফুলৰ কালাৰ গেইটাহে বেলেগ হয় আপোনালোকৰ ফুলবিলাকত ৰং মিলাবলৈ সুবিধা হ'ব বাবে মোক গুটেকিখন মেখেলা ইয়াতে দি দিছো এইখন মেখেলাও প্ৰথম আৰু তৃতীয়খনৰ নিচিনা একে হয় ফুলৰ কালাৰবিলাক বেলেগ হয় আপোনালোকেতো দেখিছে বাকি ফুলবিলাক সব একে হয় এই মেখেলা কেইখনৰ চানেকিবোৰ যদি আপোনালোকে চাব বিচাৰে তেন্তে মই আই বাটনৰ লিংকটো দি দিম তাতে গৈ আপোনালোকে চাব পাৰিব নেক্সট মেখেলাখন হল এইখন ব্ল্যাক কালাৰ মেখেলা এই মেখেলাখনৰ একেই মেখেলা মই আগৰ ভিডিঅ'ত দিছো তাত চানেকিবিলাকো দিয়া আছে ফুলৰ কালাৰবিলাক বেলেগ হয় ফুলবিলাক তুলিবলৈ কালাৰ মিলাবলৈ সুবিধা হ'ব বাবে এই মেখেলা কেইখন মই ইয়াতে এড কৰি দিছো